Welcome back to my YouTube channel Mriganan Ahom Kimudon. আজি মই গৈ আছো মাধৱপাৰা থান আৰু বিভিন্ন ধৰণৰ আপোনালোকক বিভিন্ন ধৰণৰ বস্তুসমূহ দেখাম মাধৱপাৰাত। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আমি এতিয়া গৈ আছো মাধৱপাৰা থান আৰু কামপুৰৰ পৰা 7 কিলোমিটাৰ 15 কিলোমিটাৰ মান হ'ব। আমি গৈ আছো মাধৱপাৰা থানলৈ। গতিকে ভিডিঅ'টো চাব। পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ
ফাইনেলি পালোহি আমি মাধৱপাৰা থান আৰু মই য'ত উপস্থিত হৈ আছোঁ সেয়া হৈছে মাধৱপাৰাৰ যিখন গেট সেইখন আৰু এয়া বান্দৰ দেখিছে এয়া চাওক বান্দৰ ভয়ো লাগিছে কি কৰে বান্দৰে ঠিক নাই ভৰসা নাইকিয়া গতিকে ভিতৰলৈ যাওঁ কি পোৱালিছা গাইছো ওপৰত বান্দৰ মেইন থান শিৱ মন্দিৰৰ চাওঁ বলক গাইছ আপোনালোকক লৈ যাওঁ শিৱ মন্দিৰলৈ তো গাইছ এই আহিছে শিৱ মন্দিৰ আৰু আমি এতিয়া ওপৰলৈ যাওঁ শিৱ মন্দিৰৰ বলক আমি এতিয়া দেখুৱাওঁ গাইছ এইটো চাই বান্দৰ পাহাৰৰ ওপৰত আৰু এইটো শিৱ মন্দিৰ মাধৱপাৰা শিৱ মন্দিৰ গাইছ বিয়া পাতে ইয়াত বিয়া মাংগলিক যিকোনো কাম হ'লেও ইয়াতে হয় আৰু সেয়া গাইছ বান্দৰে পূৰা জঁপিয়াই আছে গাইছ আৰু এতিয়া ওপৰত যাম গতিকে বলক ইমান চাউণ্ড দেখিছে চাওক শুনক এবাৰ কেনেকুৱা লাগে যাবলৈও ভয় লাগিছে নহয় বেছি আঁতৰলৈ কাৰণ বান্দৰ আছে ন কি কৰে ঠিক নাই বহুত ভৰসা নাই এয়া চাওক কিমান মানে জঁপিয়াই ফুৰিছে গাত কেতিয়া বগাই দিয়ে ঠিক নাই ভয় লাগে নহয় কি কৰোঁ কওকচোন মেইন গেটৰ পৰা বাহিৰত যাওঁ বলক যদি পাৰোঁ এতিয়া পাহাৰৰ ওপৰত যাওঁ জোলনা খেলি আছে গাড়ী সিহঁতে বাঁহৰ ওপৰত মন্দিৰৰ পৰা যদি সেইটো উঠিব নোৱাৰে মোৰ লগত গতিকে চাইডৰ পৰা যদি পাৰে চাইডৰ পৰাই যাওঁ বলক যদি চাইডৰ পৰাতো পাৰা যাব বাৰু চাইডৰ পৰা যাওঁ যদি চেষ্টা কৰোঁ আপোনালোকক দেখুৱাম চেষ্টাও সাধ্য নাই গাইছ হয়নে নহয় গতিকে বলক গৈ থাকোঁ সেয়া চাওক টিঙৰ ওপৰত জঁপিয়াই গাইছ এইকেইটা চাওক বান্দৰ কি কৰে ঠিক নাই নহয় যিহেতু মই ওপৰলৈ বগাব নোৱাৰিলোঁ গতিকে লগৰটোৱে কৈছে মোৰ কাৰণে কৰি আনিব ভিডিঅ' গতিকে চাই থাকিব তো গাইছ ওপৰত ইমান ধুনীয়া পৰিৱেশ চাওকচোন আপোনালোকে পৰিৱেশটো কেনেকুৱা পিছে আপোনালোকে এবাৰ যদি ভাল পায় পৰিৱেশটো লাইক কৰিব কমেণ্ট কৰিব আৰু চাওক আপোনালোকে পৰিৱেশটো ভিউটো ইমান ধুনীয়া চাওক কিমান সুন্দৰ ভিউ আৰু আপোনালোকে মাধৱপাৰালৈ আহিছেনে নাই এবাৰ কমেণ্ট কৰি জনাবচোন চাওকচোন ইমান ধুনীয়া পৰিৱেশ সৈটো ইমান ৰঙা বেলি দেখিছে গাইছ সুন্দৰ একদম ভিউ যিহেতু ভাগৰো লাগি গৈছে ওপৰত বগাই ইমান হেৰি ভিউ দেখিছে গাইছ চাওক
গাইজ ইয়াৰ ওপৰতো বান্দৰ আছে দেখিছে তলৰ বান্দৰকেইটা আহি ওপৰত বহি গ'লহে আহি গাইজ এতিয়া বলক লাহে লাহে আপোনালোকক আৰু দেখুৱাই লৈ যাওঁ গতিকে বলক আমি এতিয়া পাহাৰৰ ওপৰত উঠি যাম চাওক বান্দৰ
পুৰা উঠি আছে বান্দৰ হেৰিয়াত শিলৰ ওপৰত জঁপিয়াই ফুৰিছে গাইছ সেইটো এটা গৈছে সেইটো চাওক দৌৰি দৌৰি কাওঁ 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 কৰি আছে দৌৰি দৌৰি কৰিছে পুৰা এইকেইটা চাওকচোন গাইছ তলত চাওক গাইছ সেইটো ওপৰত বহি আছে ওচৰলৈ যাবলৈ ভয় লাগিছে গাইছ কেনেকৈ যাম ভাবি পোৱা নাই নে ওচৰলৈ গ'লেই জাপ মাৰি ধৰিব গাত সেইকাৰণে যোৱা নাই কি কৰি দিয়ে ঠিক নাই টিঙৰ ওপৰত বান্দৰ সেইটো বহি আছে কি চাই আছে নাজানো কিন্তু বান্দৰ ক'ত এনেকৈ বহি আছে দেখি কিবা এটা ভাল লাগিছে মোৰ পিছফালে দেখিছে বান্দৰ ইয়াত দেখিছে গাইছ মোৰ পিছফালে যে দেখিছে নদীখন সেইখনৰ নামটো কি নাজানো কিন্তু নদীখন হৈছে বহুত ঠাণ্ডা পানীখিনি বহুত ঠাণ্ডা হয় গা ধুলে চাগে ফৰফৰাই যাব গতিকে আৰু আছে চাই ভিউটো অকণমান আপোনালোকক দেখুৱাম গতিকে ব'লক গৈ থাকক এতিয়া সন্ধিয়া হৈ আহিছে আৰু ভিউটো কেনেকুৱা লাগে চাওক যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ কৈছোঁ মই ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া মই গৈ আছোঁ ভিউটো দেখুৱাম চেক কৰাওঁ ভিউটো কেনেকুৱা হয় ভিউটো চাওক আপোনালোকে কিমান সুন্দৰ কেনেকুৱা পাইছে গাইছ ভিউটো গোটেই ভিউটো চাওক এবাৰ গোটেই ভিউটো মনোমোহা হয় আৰু এবাৰ চাওক কেনেকুৱা যদি আপোনালোকে ভিউটো ভাল পাইছে লাইক কমেণ্ট গাইছ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব তো অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে জয় আই হ'ম